लामा हान्थिग्राफोरनि थाखाय मोजां खाबु लाबोदों लीलाधर रामसियारिया। लिली हटेल आरो रेस्टुरेन्ट फसंना लामा हान्थिगिरिनि थाखाय मोजां खाबु लाबोबाय लीलाधर रामसियारिया। थारै सासे बर' लाइमोननि फालांगि खालामनायजों रायजोनि मोजां खाबु होनाया बाखनायथाव। उदालगुरि जिल्लानि सिङाव थानाय टंला कुकुराकाटानिफ्राय सिपबाजार थांनाय राजालामानि बनगाव फुसका लामा सेराव गंसे लिली हटेल आरो रेस्टुरेन्ट फसंबाय। बे हटेलाव मोननो हागोन बर'नि संनाय खुरनायजों अमा बेदर, लकेल दाउ, एम्फौ, साम', नारजि ओंख्रि, सबाय, अनला, नाफाम आरो गोबां आइटेमनि जानाय। लोगोसे फास्ट फुडबो मोननो हागोन। सिगाङै हटेल बिगुमाजों जानायनि अर्डार होनोब्ला 9957611149 बे जानबुं नाम्बाराव फोनांजाब खालामनो हागोन। नमस्कार, मोर नाम श्री लीलाधर रामसियारी। मोर घर এই বনগাঁও পুস্কিয়া মোগৰ এই মাছ মুহূৰ্তত টংলাৰ পৰা চিপাঝাৰ যোৱা ৰাস্তাত মই কি কয় এখন ৰেষ্টুৰেণ্ট খুলিছোঁ, হোটেল এণ্ড ৰেষ্টুৰেণ্ট। গতিকে সকলো যে পথচাৰীয়ে এই ৰেষ্টুৰেণ্টত খোৱা লোৱা সুবিধা পাব। বিশেষকৈ আমাৰ বড়োসকলৰ ট্ৰেডিশ্যনেল খাদ্য গোটেইখিনি আইটেম ৰখা হৈছে, মাছ মাংসৰ পৰা আদি কৰি সকলোখিনি। গতিকে যিসকল ৰাইজে মানে আপোনাৰ টংলাৰ পৰা চিপাঝাৰ ৰাস্তাত আপ ডাউন কৰে, তথা এই চাইডেৰে মানে অৰুণাচল টাৱাং চাৱাং যায়, তেওঁলোকৰ সুবিধাৰ কাৰণে এই ৰেষ্টুৰেণ্টটো খোলা হৈছে আৰু অপেনিং কৰা হৈছে। ইয়াৰ উপৰিঞ্চি আকৌ কিবা খাদ্য যেনেবা অসমৰ যিটো খাদ্য থলুৱা খাদ্য সেইবিলাক থাকিব নেকি? হয়, নিশ্চয়। আমাৰ যিহেতু বড়োসকলৰ কিছুমান ট্ৰেডিশ্যনেল খাদ্য আছে, যেনেকুৱা অনলা বুলি কয়, তাৰপিছত আপোনাৰ নাৰ্জি বুলি কয়, তাৰপিছত আপোনাৰ এম্ফু মানে পুলু, গাহৰি আৰু এনেকৈ বিভিন্ন ধৰণৰ গাহৰিৰ আইটেম আছে। এইফালে মটন, ছাগলী মাংস, হাঁহ মাংস, লোকেল মুৰ্গী, এইখিনি গোটেইখিনিৰ সুবিধা থাকিব আৰু। তেনে ক্ষেত্ৰত যেতিয়া নেকি পথচাৰীবিলাকৰ যেতিয়া আপোনাৰ হোটেলত যোগাযোগ কৰি পেলাই আহিব খোজে, তেতিয়াহ'লে আপোনাৰ নাম্বাৰটো দিব। হয়, নিশ্চয়। ফোন কৰিলে, আগতীয়াকৈ ফোন কৰিলে যিকোনো অৰ্ডাৰ দিলে আমি বনাই ৰখাৰ কাৰণে সুবিধা হয়। তাৰ কাৰণে মোৰ নাম্বাৰটো লৈ ল'ব পাৰে, 9957611149। এই নাম্বাৰত যোগাযোগ কৰিলে নিশ্চয় আগতীয়াকৈ আমি ৰেডি কৰি ৰাখিব পাৰিম যিবিলাক অৰ্ডাৰ দিয়ে, কাষ্টমাৰে যদি অৰ্ডাৰ দিব বিচাৰে। যিহেতু 24 ঘণ্টাৰ ভিতৰত কিমান ঘণ্টা? মোৰ দোকানত প্ৰায় ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 10:30-11 বজালৈকে খোলা থাকে। সকলো পথচাৰীয়ে এই টাইমৰ ভিতৰত যোগাযোগ কৰিলে নিশ্চয় আপ্যায়ন কৰিব পাৰিব আৰু। যিহেতু লোকেশ্যন এটা আছে, হয়, আপোনাৰ টংলা চিপাঝাৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ, তাৰে কাষতে আপোনাৰ বনগাঁও আৰু হাতীবান্ধা বুলি কয় এই ঠাইখিনি। পুস্কিয়া এটা পুখুৰী আছে, সেইটো পাৰ হ'লে এই ঠাইখিনি পাব আৰু হোটেলটো। টংলাৰ পৰা যেতিয়া হয়, আৰু গুগল মেপত দিয়া আছে, কোনোবাই যদি চাব বিচাৰে গুগলত চাৰ্চ কৰিলে পাব লিলি হোটেল এণ্ড ৰেষ্টুৰেণ্ট বুলি।